নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি মই বনাম তিলৰ বৰা। মই কেনেকুৱা পদ্ধতিত তিলৰ বৰাখিনি বনাওঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে মই লৈ লৈছোঁ, কেৰাহীটো গৰম কৰি লৈছোঁ। তাৰপিছত এইফালে মই কেঁচা তিলখিনি কেৰাহীটোত দি দিছোঁ। দি 1 মিনিটমান সময় ভাজি কৰিছোঁ। যেতিয়াই তিলখিনি ফুটিব তেতিয়াই গম পাব যে তিলখিনি ভাজা হৈ গৈছে। এয়া দেখিছেনে, তিলখিনি ভাজা হৈ গৈছে। তাৰপিছত এইফালে মই পাতা পাৰি লৈছোঁ। পাতাৰ ওপৰত তিলখিনি দি এইখিনি মই হালকা হাতেৰে বটি ল'ম। বেছি কি কৰিব নালাগে, যিহেতুকে এইটো বস্তু মই এইকাৰণে বটিছোঁ, ইয়াৰ ওপৰত যোনটো ক'লা বাকলি আছে সেই বাকলিখিনি পেলাই দিয়াৰ কাৰণে। আপোনালোকে কাঁহী বা কুলা কিবা এটাত লৈ এনেকুৱাকৈ জাৰি দিব। দেখিছেনে কিমান পৰিছে ক'লা বাকলি। তাৰপিছত এইখিনি মই আকৌ পাতাখিনিত লৈ লৈছোঁ বটাৰ কাৰণে, আৰু আপোনালোকে মিক্সাৰ ব্যৱহাৰ কৰিব পাৰে। মই যি পাতাটোৱেই লৈ ল'লোঁ। এনেকুৱাকৈ বটা হোৱাৰ পিছত এইফালে মই কেৰাহী গৰম হ'বলৈ দি দিছোঁ। তেল দি দিলোঁ। তাৰপিছত এইফালে কেৰাহীটো গৰম হৈ থাকোঁতে এইফালে মই আহি গ'লোঁ তিল বটাখিনি দি দিলোঁ নিমখ, হালধি, ধনিয়া গুড়া, ৰেড চিলি পাউডাৰ। আপোনালোকে ইয়াতে কেঁচা জলকীয়া ব্যৱহাৰ কৰিব পাৰে, কিন্তু মই ৰেড চিলি পাউডাৰটো লৈ ল'লোঁ। তাৰপিছত এইফালে কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। আৰু যোনটো একদম ইম্পৰ্টেণ্ট হয় সেইটো হৈছে চাউলৰ গুড়িখিনি, যিহেতুকে মই ব্যৱহাৰ কৰা সময়ত মই ভিডিঅ'টো কৰিবলৈ পাহৰি গৈছোঁ, সেইটো কাৰণে চৰি। তাৰপিছত এইখিনি মই ভালদৰে এনেকুৱাকৈ মিক্স কৰি ল'ম। এনেকুৱাকৈ মিক্স হোৱাৰ পিছত এইফালে মই কেৰাহী গৰম হ'বলৈ দি দিছোঁ। তাৰপিছত এনেকুৱাকৈ মই তিলৰ বৰা ৰেডি। কোনে বাৰু খাই ভাল পায় তিলৰ বৰা, প্লিজ কমেণ্ট কৰি জনাই দিব। আৰু ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।